আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। বন্ধুসকল, আজি মই যোনটো টপিকত আলোচনা কৰিম এই টপিকটোৰ নাম হৈছে শিক্ষা। আমাৰ এজন মুছলিম হিচাপে আমি কেনেকুৱা শিক্ষা বা কিমানখিনি শিক্ষা অৰ্জন কৰিব লাগে এই বিষয়ত আজি মই এইটো ভিডিঅ'ত ইনশাল্লাহ ডিটেইলছ আলোচনা কৰিম। মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা পইণ্ট ক্লিয়াৰ কৰিব বিচাৰিম। যোনটো সচৰাচৰ আমাৰ থিংকিং প্ৰচেছ যোনটো আছে এইটো টপিকত, এইটো মানে ৰং থিংকিং প্ৰচেছ বুলি ক'ব পাৰি। কাৰণ আমি ভাবোঁ দুটা শিক্ষা, এটা হৈছে দুনিয়াৱী, এটা হৈছে উখৰৱী। মই ভাবোঁ এজন মুছলিম হিচাপে শিক্ষা ব্যৱস্থা কেতিয়াও দুটা হ'ব নোৱাৰে। কাৰণ আপুনি যোনটো শিক্ষা ল'ব, চাহে এইটো আপুনি যদি জেনেৰেল শিক্ষা হয় এইটো হওক, বা আপুনি যদি ডাইৰেক্টলি মাদ্ৰাছাত যাই ইছলামিক শিক্ষা গ্ৰহণ কৰে, দুয়োটা শিক্ষা মই ভাবোঁ এজন মুছলিম হিচাপে দুয়োটা শিক্ষা তাৰ কাৰণে উখৰৱী হয়, মানে আখিৰাতৰ কাৰণে হয়। দুনিয়াৱী শিক্ষা এজন মুছলিম হিচাপে হ'ব নোৱাৰে। ইনশাল্লাহ মই বিস্তাৰিত আলোচনা কৰি আছোঁ কেনেকুৱা বস্তুটো। এজন মুছলিম মানুহ হিচাপে বা আমি এজন মুছলমান হিচাপে, এজন মুমিন হিচাপে, আমি যদি ফাৰ্ষ্টত মই যদি জেনেৰেল শিক্ষা ল'ব যাওঁ, মই জেনেৰেল স্কুলত শিক্ষা গ্ৰহণ কৰি আছোঁ, বা যিকোনো এটা শিক্ষা স্কুলত মই পঢ়া শুনা কৰি আছোঁ, বা মই ইঞ্জিনিয়াৰিং কৰি আছোঁ, বা মই ডক্টৰ হৈ আছোঁ, বা বিভিন্ন ধৰণৰ যোনটো শিক্ষা হওক, APSC এক্সাম দি মই চিভিল ছাৰ্ভিচৰ কাম কৰিম, বা মই এজন চাইণ্টিষ্ট হ'ব বিচাৰোঁ বাৰু। কিন্তু এই বস্তুটো আমাৰ কাৰণে, এজন মুছলিম হিচাপে আমাৰ কাৰণে এই শিক্ষাটো হৈছে আখিৰাতৰ কাৰণে, মানে মৰাৰ পিছত এইটোৰ বদলা পাম ইনশাল্লাহ। এইটো দুনিয়াৱী নহয়, কেতিয়াও হ'ব নোৱাৰে দুনিয়াৱী শিক্ষা এজন মুছলিম হিচাপে। কাৰণ আমি যোনটো শিক্ষা লওঁ, এই শিক্ষাৰ পৰা আমি কি কৰিম, কোনটো আমি ৰিজাল্ট পাওঁ, বা আমি কিয় শিক্ষা লৈ আছোঁ সেইটো গম পাব লাগে। এটা হ'ব পাৰে মানে ডিফাৰেঞ্চ এইটো হ'ব পাৰে, এটা হৈছে ডাইৰেক্টলি, এটা হৈছে ইনডাইৰেক্টলি। আমি যোনটো মাদ্ৰাছাৰ শিক্ষা ব্যৱস্থা আছে এইটো বাৰু আমি ক'ব পাৰোঁ আমি ডাইৰেক্টলি এইটো উখৰৱী বা আখিৰাতৰ কাৰণে আমি কৰি আছোঁ, পঢ়া শুনা কৰি আছোঁ। আৰু দুনিয়াৱী যোনটো শিক্ষা ব্যৱস্থা এইটো ডাইৰেক্টলি যদিও নহয়, বা আমাৰ থিংকিং প্ৰচেছ কেতিয়াবা এনেকুৱা আহিব পাৰে এইটো দুনিয়াৱী, এইটো আখিৰাতৰ কাৰণে নহয়, কিন্তু এইটো আমাৰ ভুল ধাৰণা। কাৰণ আমাৰ যোনটো শিক্ষা গ্ৰহণ কৰি আছে, আমি স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ মতলব এইটো নেকি এইটো আমাৰ মানে আখিৰাতত কামত নাহে। আমি যোনে ডক্টৰ বনিব, ছাপোজ মই এটা উদাহৰণ দি আছোঁ, আমি যদি ডক্টৰ বনিব বিচাৰোঁ, বা এজন ডক্টৰ বনে, এজন মুছলিম মানুহ ডক্টৰ বনে, এই ডক্টৰ বনি কিনে যদি তাৰ যোনটো আমাৰ ইছলামৰ বুনিয়াদ বা আমাৰ যোনটো ইছলামিক কাম আছে দৈনন্দিন জীৱনত বা ডেইলি যোনটো কৰিবলগীয়া আছে, ছাপোজ নামাজ পঢ়াৰ পৰা আৰম্ভ কৰিম, যোনখিনি আমাৰ কৰ্তব্য, আমাৰ কাম আছে, সেইখিনি কৰাৰ পিছত যদি এজন ডক্টৰ যায় তাৰ ডিউটি কৰে, আৰু তাৰ ডিউটিত যাই যদি যিখিনি সি পইচা ইনকাম কৰিব এইখিনি আনি কিনে তাৰ ফেমিলি পোহপাল দিয়ে, বা তাৰ যিখিনি খৰচ কৰিব লগা আছে, মছজিদ মাদ্ৰাছাত যাব লগা আছে, মছজিদ মাদ্ৰাছাত ইনভেষ্ট কৰিব লগা আছে, এইখিনি বস্তু যেতিয়া সেই ইনভেষ্ট কৰিব, বা এজন ভাল মানুহ যেতিয়া ডক্টৰৰ ওচৰত যাব, এজন নামাজ পঢ়া মানুহ, ছাপোজ এজন জনাব মানুহ বা এজন ধাৰ্মিক মানুহ, নামাজ পঢ়া মানুহ এজন বেমাৰ পঢ়াৰ পিছত ডক্টৰৰ ওচৰত গ'ল, যোৱাৰ পিছত ডক্টৰে তাৰ চিকিৎসা কৰিলে, তাৰপিছত সি বেমাৰ ভাল হৈ গ'ল, সি নেচাৰেলি চাগে 5-6 দিনত বেমাৰ কমি গ'লে হয়, কিন্তু ডক্টৰে মানে তাৰ ড্ৰাগছ লোৱাৰ কাৰণে সোনকালে তাৰ বেমাৰটো কমি গ'ল। এতিয়া এই 5 ওয়াক্ত নামাজ পঢ়া মানুহজন এই মানে জল্দি তাৰ বস্তুটো ভাল হোৱাৰ কাৰণে সি মছজিদত যাই নামাজ পঢ়িব পাৰিলে, মানে সি ছাপোজ 5-6 দিনত কমি গ'ল হয় বেমাৰ, কিন্তু সি ডক্টৰৰ ওচৰত যোৱাৰ কাৰণে তাৰ একদিনৰ ভিতৰত ভাল হৈ গ'ল, তাৰপিছত সি যাই মছজিদত নামাজ পঢ়িলে। এতিয়া সি যি 5 দিন গ'ল হয়, এই 5 দিন নামাজ মছজিদত যাব নোৱাৰিলে হয়, কিন্তু এজন ডক্টৰৰ উচিলাত সি মছজিদত সোনকালে যাব পাৰিলে নামাজ পঢ়িব। এতিয়া এই ডক্টৰজনৰ উচিলাতেই সি যাব পাৰিলে। এইটো কোনটো, সি দুনিয়াৱী শিক্ষা গ্ৰহণ কৰিলে, কিন্তু তাৰ কাৰণে সি আৰু এজন মানুহ ভাল হৈ কিনে জল্দি নামাজ পঢ়িব যাব পাৰিলে, বা সি তাৰ দৈনন্দিন জীৱনৰ যিবিলাক তাৰ কৰ্তব্য জৰুৰী কাম আছে, নামাজ পঢ়াৰ পৰা আৰম্ভ কৰি যিখিনি তাৰ ডাইৰেক্টলি সি যোনখিনি ইবাদতো কৰি আছে ডেইলি, এইখিনি বস্তুটো তাৰ বেমাৰৰ কাৰণে কৰিব পৰা নাই, কিন্তু এজন ডক্টৰৰ উচিলাত সি জল্দি ভাল হৈ কিনে এইখিনি কাম কৰিব পাৰিছে। তেনেহ'লে এজন ডক্টৰৰ পঢ়াটো জেনেৰেল হ'ব পাৰে, কিন্তু এই বস্তুটো কেনেকৈ দুনিয়াৰ শিক্ষা বুলি ক'ব পাৰি? এইটো মই এটা মিছাল দিলোঁ, মই এটা এক্সাম্পল দিলোঁ আপোনালোকে গম পোৱাৰ কাৰণে। তাৰপিছত ইনশাল্লাহ মই ভাবোঁ এইটো পইণ্ট আপোনালোকৰ ক্লিয়াৰ হৈছে। আজি যোনটো টপিক হয় আমাৰ এইটো হৈছে শিক্ষা। ইয়ানি আমাৰ কোৰাণতো আল্লাহ কৈছে যে শিক্ষা ইকৰা কৈ কিনে ফাৰ্ষ্টত আমাৰ যোনটো সূৰা কোৰাণত ফাৰ্ষ্টত নাজিল হৈছিল বা অৱতীৰ্ণ হৈছে, সেই সূৰাটো হৈছে ইকৰা। ফাৰ্ষ্টত আৰম্ভ হৈছে আয়াতটো ইকৰা। তাৰ মতলব আমি ফাৰ্ষ্টত পঢ়া শুনা কৰিব লাগে। আমি যদি পঢ়া শুনা নকৰোঁ, তাৰ প্ৰভাৱ আমি এতিয়াও গম পাওঁ আমাৰ যোনটো মানে পৰিৱেশত বা আমাৰ যোনটো ছ'চাইটিত হৈ আছে, এইটো আমি কিন্তু ডেইলি আমি দেখিব পাই আছোঁ, বা এই বস্তুটো আমি অনুভৱ কৰি আছোঁ যে আমাৰ মানে ছাপোজ এখন মছজিদ কমিটি হ'ব লাগে, মছজিদ কমিটিত কেনেকুৱা মানুহ মছজিদ কমিটিৰ জিম্মাদাৰ হ'ব লাগে, আমি কেনেকুৱা মছজিদ কমিটিৰ জিম্মাদাৰ বনাই আছোঁ, মাদ্ৰাছা কমিটিৰ জিম্মাদাৰ কেনেকুৱা হ'ব লাগে, আমি কেনেকুৱা বনাই আছোঁ। আমি ছাপোজ বহুত বেছি যাৰ পইচা আছে তাকে বহুত
মানে আগবঢ়াই দিওঁ। কিন্তু যোগ্যতা কোনো মানুহৰ যদি যোগ্যতা থাকে মানে শিক্ষিত মানুহ বা সি এইটো ফিল্ডত শিক্ষিতৰ মতলবটো এইটো নহয় যে বহুত ডিগ্ৰীধাৰী হ'ব লাগিব, এইটো পিছত মই বাৰু আলোচনা কৰি আছোঁ। কিন্তু তাৰ যোনটো ফিল্ডত সি যাব কাম কৰিব এইটো ফিল্ডত তাৰ বেছিক নলেজ আছেনে? যদি বেছিক নলেজ আছে তেনেহ'লে সি এইটো বস্তুৰ কাৰণে কমফৰ্টেবল বা এইটোৰ কাৰণে যোগ্যতা ৰাখে, সিয়ে পাব লাগে বস্তুটো। কিন্তু এইটো বস্তু নহয় আমাৰ, কিন্তু এইটো জাষ্ট শিক্ষাৰ অভাৱ। আমি নিজেই গম নাপাওঁ যে কোনজন মানুহ কোনটো বস্তুৰ কাৰণে পাৰফেক্ট হয় তাক এই বস্তুটো দিব লাগে, কিন্তু আমি এইটো দিব নোৱাৰোঁ কাৰণ আমাৰ ভিতৰত এই বস্তুটোৰ নলেজ নাই। এইটো হৈছে বেছিক নলেজ। মই যোনটো বস্তু এতিয়া আলোচনা কৰি আছোঁ এইটোক কৈ বেছিক নলেজ হয়। এতিয়া আমাৰ বেছিক নলেজ নাথাকিলে আমিতো বেলেগক বস্তুটো দিব নোৱাৰিম। আমিতো বেলেগক ক'ব লাগিব বোলে আপুনি এইটো বস্তুৰ কাৰণে পাৰফেক্ট হয়, আপুনি এই বস্তুটো কৰক বা আপুনি এই বস্তুটোৰ জিম্মাদাৰ হ'ব পাৰে। ছাপ'জ এখন মছজিদৰ জিম্মাদাৰ হয়। কিন্তু আমি যেতিয়া আমাৰ এই শিক্ষাটো নাই, বেছিক লেভেলৰ শিক্ষাটো, আমি কাক জিম্মাদাৰ বনাম? আমি যাক তাক বনাই দিম আৰু এজন মানুহে উল্টা-পাল্টা লৈ ল'ব, আকৌ এই বস্তুটো বহুত প্ৰব্লেম হৈ যাব। এনেকুৱা হৈ আছে আমাৰ ছ'চাইটিত, আমি গম পাওঁ। সেইটো হৈছে মানে আমাৰ শিক্ষা ব্যৱস্থাত মানে যোনটো প্ৰভাৱ, আৰু এইটো বিভিন্ন মানে ফিল্ডত বিভিন্ন প্ৰভাৱ আছে। মই বাৰু ইমান আলোচনা কৰিব নাযাওঁ এইটো ভিডিঅ'ত। তাৰপিছত মই শিক্ষা ব্যৱস্থাটো কোনটো লেভেলত অৰ্জন কৰিব লাগে? আমি যোনটো শিক্ষাৰ কথা কৈ আছোঁ, এজন মুছলিম হিচাপে আমাৰ বেছিক শিক্ষাটো থাকিব লাগে। এইটো বেছিক শিক্ষাটো কিমান হ'ব লাগে? আমি এটা বস্তু গম পাওঁ যে আমাৰ ইছলামৰ বুনিয়াদ যিখিনি আছে সেইখিনি আমাৰ ফাৰ্ষ্টত হ'ব লাগে। ছাপ'জ আমাৰ নামাজ, কালিমাটো শিকাৰ পিছত আমাৰ নামাজ আহি যায়, আৰু নামাজটো কিমানখিনিলৈকে আমি নামাজটো শিকিব লাগে সেইটো হৈছে মেইন। আমি যোনটো ফিল্ডত দেখিব পাওঁ প্ৰায় অলম'ষ্ট 80 to 90% মানুহে নামাজ মানে সত্যকে পঢ়িব নোৱাৰে, আৰু 10% মানুহে সত্যকে নামাজ পঢ়িব পাৰিলেও তাৰপিছত মানে আমি অলপ প্ৰব্লেম হয় নামাজত। কিন্তু এইটো টপিক আজি নহয়, মই আলোচনা নকৰোঁ। মই এইখিনি ক'ম যে আমাৰ প্ৰায় 80 to 90% মানুহে সত্যকে নামাজ পঢ়িব নোৱাৰে। আমি এজন মুছলিম হৈ কিনে আমি নামাজ পঢ়িব নোৱাৰোঁ। আমাৰ ফাৰ্ষ্ট, আমি কিয় দুনিয়াত আহিলোঁ? আমাক আল্লাহে জাষ্ট ইবাদত কৰাৰ কাৰণে দুনিয়াত পঠাইছে, আৰু আমি যদি নামাজ পঢ়িব নোৱাৰোঁ তাৰ মতলব আমাৰ বেছিক এডুকেশ্যনটো ক্লিয়াৰ নহয়। যোনসকলে নাজানে সেইটো কৈ আছোঁ, মই দেখি কিনে কৈ আছোঁ। আমাৰ ফিল্ডত যোনটো আমি ছ'চাইটি চাই আছোঁ, কিমান মানুহে নামাজ নাজানে, মানে কিমান মানুহে আমাৰ বেছিক এডুকেশ্যনটো ক্লিয়াৰ নহয়, যাৰ কাৰণে মানুহে এই বস্তুখিনি নোৱাৰে। আৰু আমি পইচাৰ কাৰণেতো গোটেই দিন ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি টোপনি যোৱালৈকে পইচাৰ কাৰণেই মেহনত কৰি আছোঁ। কিন্তু পইচাটোতো মেইন নহয়। ঠিক আছে বাৰু, পইচা লাগিব, অভিয়াছলি পইচা লাগিব। তাৰপিছত কাৰণ আপুনি ভাত খাই কিনে নামাজ পঢ়িব লাগিব, আৰু ভাত খোৱাৰ কাৰণে আপুনি উচিলা কাম এটা কৰিব লাগিব, কিবা নহয় কিবা এটা কৰি কিনে আপুনি আপোনাৰ যোনটো ৰিজাৰ্ভ হয় এইটো ঢুঁঢি কিনে এইটো বিচাৰি কিনে ওলাব লাগিব, সেইটো গম পাওঁ বাৰু। কিন্তু সেইটো মতলব নেকি এইটো যে আমি নামাজ এৰি কিনে মানে ইনকাম কৰিম? আপুনি যদি নামাজ এৰি কিনে ইনকাম কৰে, আপোনাৰ ইনকামটোতো 100% হালাল কেতিয়াও নহয়। এই বস্তুটো খেয়াল ৰাখিব। আৰু মোৰ মেইন পইণ্টটো হৈছে আমাৰ শিক্ষা। আমি নামাজ পূৰা সত্যকে যেনেকৈ পঢ়িব পাৰোঁ, মই অলপ আগত কৈছোঁ আপোনালোকক যে 80-90% মানুহে নামাজ সত্যকে পঢ়িব নোৱাৰে। এতিয়া ইমান মানুহে যদি সত্যকে নামাজ পঢ়িব নোৱাৰে, নামাজ পঢ়িলেনো কি হ'ব? বহুত মানুহে যদি নামাজ পঢ়িও লয়, পঢ়িলেনো কি হ'ব? কিয়নো নামাজত যদি ভুলৰ দুটা প্ৰকাৰ আছে, এটা ডাঙৰ এটা সৰু। যদি সৰুটো পঢ়ে, সৰুটো মানে ভুল হয় আপোনাৰ নামাজ হৈ যাব, মানে মকৰুহৰ সৈতে হৈ যাব নামাজটো। কিন্তু যদি ডাঙৰ ভুল হয়, আপোনাৰ নামাজ একচেপ্ট নহয়। কিন্তু এই ডাঙৰ ভুল কৰা মানুহ 80 to 90% মানুহ। যোনটো ফিজিকেলি যোনটো নামাজৰ পোষ্টাৰ বা পজিশ্যন যিবিলাক আছে সেইবিলাক ক্লিয়াৰ নথকা মানুহ ইমান, আৰু ভিতৰত পঢ়াখিনি কিমান মানুহৰ প্ৰব্লেম হ'ব? কিমান মানুহৰ প্ৰব্লেম। এতিয়া আপুনি কওক, যদি আপোনাৰ নামাজ ডাইৰেক্ট একচেপ্টেবল নহয়, তেতিয়াতো আল্লাহে একচেপ্ট নকৰে, আপুনি নামাজ পঢ়িয়ে লাভ নাই। সেইটো কাৰণে শিক্ষা হৈছে ইম্পৰ্টেণ্ট। ইমানখিনি আপুনি শিক্ষা মানে অৰ্জন কৰিব লাগে, যাতে আপুনি পূৰা নামাজ সত্যকে, নামাজৰ ভিতৰত যিখিনি পঢ়িব লগা আছে এইখিনি বস্তুৰ বিষয়ে বেছিক যিখিনি মাছাইল আছে, আৰু এইখিনি পঢ়া শুনা যিখিনি আছে দুৱাবিলাক, এইবিলাক আপুনি সত্যকে শিকিব লাগিব। এইখিনি হৈছে নামাজৰ কাৰণে বেছিক শিক্ষা। এতিয়া আপোনাৰ যদি পইচা থাকে, আপুনি যদি জাকাত দিয়া, হজৰ কাৰণে আপুনি কমফৰ্টেবল হয়, বা আপুনি হজ কৰিব লাগিব, বা আপোনাৰ জাকাত দিব লাগে, তেনেকুৱা জাকাতৰ যিবিলাক মাছালা আছে, বহুত মাছালা আছে। এইখিনি যে আপুনি ইমান আচানে মানে শিকি যাব এনেকুৱা নহয়। এইখিনি বহুত ডিপলি শিকিব লাগিব। আপোনাৰ যিমানখিনি জৰুৰত আছে এইখিনি আপুনিহে গম পাব, আপুনি এইখিনি শিক্ষা ল'বই লাগিব। এইখিনি আপোনাৰ কাৰণে কম্পালচাৰী। আৰু ৰমজানৰ যিখিনি মাছাইল আছে, আমি ৰোজা কেনেকৈ ৰাখিব লাগে, এইখিনি মাছাইল আমি হৰ এজন মানুহৰ কাৰণে কৰ্তব্য, আৰু আমি শিকিব লাগিব। কাৰণ হৰ এজন মানুহৰ ওপৰত, প্ৰত্যেকজন মানুহৰ ওপৰত ৰোজা ৰখাটো হৈছে ফৰজ। সেইটো কাৰণে আমাৰ ৰোজাৰ যিখিনি মাছাইল আছে আমি এইখিনি ডিপলি পৰা শিকিবই লাগিব। সেইটোৰ কাৰণে চলিউশ্যন কোনটো হয়? আমি কেনেকুৱা শিকিব পাৰিম? আমি যোনে যোনে শিকি লৈছোঁ আলহামদুলিল্লাহ, ভাল কথা। আৰু যোনে যোনে শিকা নাই এতিয়ালৈকে, আমাৰ কাৰণে কোনটো ব্যৱস্থা চবতকৈ ভাল হ'ব? চবতকৈ বেষ্ট হৈছে মছজিদ। আপুনি আপোনাৰ মছজিদৰ লগত জড়িত হৈ থাকিব লাগে, আৰু মছজিদত ইমাম চাহবৰ লগত। যেতিয়া আপুনি আপোনাৰ ইমাম চাহবৰ লগত আপুনি ফ্ৰেণ্ডলি থাকিব বা জড়িত হৈ থাকিব মছজিদৰ লগত, তেতিয়াহে আপুনি আপোনাৰ যিখিনি কমি আছে সেইখিনি, কেতিয়াবা আপোনাৰ এইটো নোৱাৰে সেইটো নোৱাৰে, এইটো আপুনি সুধিব পাৰে, ইমামৰ পৰা শিকিব পাৰে। আৰু এটা হৈছে তবলিগৰ যোনটো জামাতৰ যোনটো ব্যৱস্থা আছে, এইটো কিন্তু বহুত স্পেচিয়েল হয় আপোনাৰ কাৰণে। যদি আপুনি এই বেছিক শিক্ষাখিনি আপোনাৰ এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, আপুনি জামাতৰ উচিলাত আছানিজ মানে সহজে আপুনি আপোনাৰ এই শিক্ষাখিনি ইনশাল্লাহ গ্ৰহণ কৰিব পাৰিব বুলি মই ভাবোঁ। আৰু এটা বস্তু হৈছে, আপোনালোকে এই বেছিক নলেজখিনি আপুনি শিকাৰ কাৰণে
আপুনি কনচিষ্টেঞ্চি এজন ইছলামিক স্কলাৰ ফ'ল' কৰিব পাৰে। আমি নিজে ফ'ল' কৰোঁ কনচিষ্টেঞ্চি এজন ইছলামিক স্কলাৰ। আপুনি এনেকুৱা আপুনি মানে যোনজন স্কলাৰক আপুনি ভাল পায় বা আপুনি মানে কথাবিলাক মানে সহজে গম পায়, মাছআলা মাছাইল যিবিলাক আছে সেইখিনি আপুনি সহজে গম পায়, এইজন স্কলাৰৰ পৰা ইনশাল্লাহ আপুনি ট্ৰাই কৰিব আৰু কণ্টিনিউ ফ'ল' কৰিব ইনশাল্লাহ, এইজন স্কলাৰৰ পৰা আপুনি শিকিব পাৰিব। তাৰপিছতো আপোনাৰ 100% ক্লিয়াৰ নহয়। সেইটো কাৰণে আপুনি আমি এজন মুছলিম হিচাপেতো কমাচ কম এজন মানুহৰ, আমি জেনেৰেল মানুহ যদি হওঁ তেনেহ'লে কমাচ কম 2-3জন জনাবৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগে। কাৰণ যেতিয়া আপুনি কণ্টিনিউ মোবাইলৰ পৰা কোনো এটা বস্তু শিকিব, এতিয়া ছ'চিয়েল মিডিয়াৰ যুগত আপুনি কণ্টিনিউ বস্তু শিকিব পাৰে, কিন্তু এনেকুৱা বস্তু আছে যোনটো আপুনি চাগে ক্লিয়াৰ কৰিব নোৱাৰে ছ'চিয়েল মিডিয়াৰ পৰা, ক্লিয়াৰ কৰিব নোৱাৰে মোবাইলৰ পৰা। তেতিয়া আপুনি কিন্তু আপোনাৰ লগৰ যোনজন জনাব হয়, পূৰা আপুনি এনেকুৱা আপোনাৰ ফ্ৰেণ্ডশ্বিপ থাকিব লাগে যাতে এইজন হুজুৰৰ পৰা আপুনি যিকোনো টাইমত কল কৰি বা হোৱাটছআপ যোগে আপুনি আপোনাৰ এই মাছআলাটো বা আপোনাৰ যোনটো বস্তু জৰুৰত হৈছে আপুনি নাজানে সেইটো শিকিব পাৰে। এইটো আপোনাৰ কাৰণে কৰ্তব্য হয় আজিকালিৰ যুগত, সেইটো শিকিব পাৰিব ইনশাল্লাহ। এইটো এটা ব্যৱস্থা। আৰু আমি শিক্ষা ব্যৱস্থাটো আমাৰ কাৰণে হৈছে ফৰজ। এজন মুমিন, এজন মুছলমান হিচাপে আমাৰ কাৰণে শিক্ষা ব্যৱস্থাটো হৈছে ফৰজ। আৰু ফৰজ কিমান দূৰলৈকে? যিমান দূৰলৈকে আমাৰ দৈনন্দিন জীৱনত আমাৰ দৰকাৰ হয় ইমানখিনিলৈকে দৰকাৰ। ছাপ'জ আমাৰ নামাজ আৰু পৰ্দা, এই বস্তুটো হৈছে আমাৰ এজন মুছলিম হিচাপে আমাৰ কাৰণে বেষ্ট। এতিয়া আমাৰ পৰ্দাৰ মাছলা যিখিনি আছে সেইখিনি আমাৰ 100% এজন মতা হওঁ আমি, মানে ফেমিলিৰ যদি জিম্মাদাৰ হওঁ তেনেহ'লে আমাৰ কাৰণে যিমানখিনি জৰুৰত, আমাৰ ফেমিলিৰ বাকী মানুহৰ কাৰণে, মানে চবৰ কাৰণে মই ভাবোঁ এই বস্তুটো জৰুৰত, পৰ্দাৰ 100% মাছলাটো শিকা। কাৰণ পৰ্দাটো আমি ডাইৰেক্ট পাহৰি গৈছোঁ এনেকুৱা লাগে, আমাৰ ছ'চাইটিত পৰ্দা নাইয়ে। আমাৰ মাজত আৰু মানে মুছলিম মানুহৰ মাজত ডিফাৰেঞ্চটো এইটো, আমাৰ পৰ্দা আৰু নামাজ। কিন্তু আমি পৰ্দাত মানে আমি নিজে পৰ্দা নকৰিলেও কিন্তু পৰ্দাটো বেলেগক দেখি কিনে শিকিব পাৰোঁ। যিসকল মানুহে পৰ্দা কৰি আছে আমি সিহঁতক চালে গম পাম যে পৰ্দা কোনটো লেভেলত কৰিব লাগে। কিন্তু সেইটোতো দূৰৰ কথা, আমিতো কোনো স্কলাৰে যদি পৰ্দাৰ বিষয়ে আলোচনা কৰে আমি সেইটোক নিগেটিভলি মানে বস্তুটো লওঁ, আৰু সেইটো লোৱাৰ কাৰণে সেইটোক ইনকাৰ বুলি কোৱা হয়। এজন মানুহে, এজন স্কলাৰে বা এজন মৌলানাই আহি যেতিয়া আলোচনা কৰে পৰ্দাৰ বিষয়ে কৰক, যোনটো বিষয়ত আলোচনা কৰক, সেইজনে আহি কোৰাণ আৰু হাদিছৰ পৰাই আলোচনা কৰে, নিজৰ ফালৰ পৰা কোনেও বনাই এটাও পণ নকয়। আৰু তাৰ ভিতৰত যদি আপুনি এই বস্তুটো ইনকাৰ কৰে বা আপুনি এই বস্তুটো যদি ইগনোৰ কৰে, তাৰ মতলব এইটো আপুনি ইনকাৰ কৰিছে, তাকে কাফিৰ বুলি কয়। কাফিৰৰ ডেফিনেশ্যনটো আপোনালোকে কাৰোবাৰ পৰা সুধি জানি ল'ব পাৰে। ইনকাৰ যোনে কৰে তাকে কাফিৰ বুলি কয়। এতিয়া এজন স্কলাৰে ভাল বস্তু এটা আলোচনা কৰিল, আমি এইবিলাক বহুত দেখিব পাওঁ। মানে কোনোবাই এনেকুৱা কয় যে আমি ইমান ধাৰ্মিক নহয়, কিন্তু আপুনিতো ধাৰ্মিক নহয় ক'ব পাৰে, কিন্তু আপুনি এজন মুছলিম হিচাপে ধাৰ্মিক হ'বই লাগিব। আপোনাৰ যোনটো ডেইলি কাম কৰিব লগা আছে, 5 ওয়াক্ত নামাজ পঢ়িব লগা আছে, পৰ্দা যোনটো ফৰজ হয়, আৰু বহুত যিখিনি বস্তু আপোনাৰ দৈনন্দিন জীৱনত কৰিব লগা আছে সেইখিনি আপুনি কৰিবই লাগিব। আপুনি ধাৰ্মিক হওক নহওক আপুনি সেইখিনি কৰিব লাগিব। যদি নকৰে তেনেহ'লে এইখিনি আপুনি ইনকাৰ কৰিছে। ইনকাৰ কৰা যদি বস্তুটো হয় তেনেহ'লে আপুনি মুছলিমো হ'ব নোৱাৰে। আপুনিতো এইটো মই অলৰেডি কৈছোঁ, মানে যোনে ইনকাৰ কৰে তাকে কাফিৰ বুলি কয়। সেইটো কাৰণে একচেপ্ট কৰিব লাগিব যেন এই বস্তুটো এজন উলামাই যেতিয়া আলোচনা কৰে বস্তুটো কোৰাণ হাদিছৰ পৰাই আলোচনা কৰে, আৰু আমি বস্তুটো ইনকাৰ কৰোঁ। বহুত মানুহ কেনেকুৱা মই পাইছোঁ ইনকাৰ কৰোঁতে। সেইটো কাৰণে মই কৈ আছোঁ ইনকাৰ কৰিলে সেই মানুহজনেই হয় কাফিৰ। সেইটো কাৰণে এই বস্তুটো আমি গুৰুত্ব দিব লাগে। আৰু ইনশাল্লাহ আমি বেছিকৈ ট্ৰাই কৰিব লাগে যে আমাৰ পৰ্দা বস্তুটো, আৰু আমাৰ শিক্ষা ব্যৱস্থা, আমি মেইন টপিক যোনটো আজি আলোচনা কৰিছোঁ, আমি যোনটো টপিকত বা যোনটো দৈনন্দিন জীৱনত যোনটো কাম কৰিব লগা আছে, বা আমি চবৰে প্ৰত্যেকটো কাম কৰিব লগা নহয় দৈনন্দিন জীৱনত। কাৰণ যাৰ ইমান পইচা নহয়, যাৰ নেচাব পৰিমাণ মাল হোৱা নাই, তাতো জাকাত দিব নালাগে, তাৰ জাকাতৰ বিষয়ে ইমান জানিব নালাগে। কিন্তু যদি আপুনি জাকাত দিব লগা হয়, আপোনাৰ টকা পইচা দিছে আলহামদুলিল্লাহ আল্লাহে, তেনেহ'লে আপুনি এই মাছলাটো ভালদৰে শিকিব লাগিব। সেইটো মই মানে বুজাই আছোঁ সেইটো কাৰণে যে আপুনি যোনটো ফিল্ডত কাম কৰিব, আপুনি যোনটো কাম কৰি আছে সেইটো কামৰ বিষয়ে আপোনাৰ 100% মানে নলেজটো থাকিব লাগিব। সেইটোক মানে কোৱা হয় এজন মুছলিমৰ কাৰণে এইখিনি শিক্ষা থকাটো ফৰজ। বা আমাৰ যিখিনি বুনিয়াদী শিক্ষা আছে সেইখিনিতো আৰু চবৰে থাকিব লাগিব। ইনশাল্লাহ আমি আজি যিখিনি ভিডিঅ'ত আলোচনা কৰিছোঁ আপোনালোকে গম পাব বুলি আশা কৰিম। যদি ভিডিঅ'টো হেল্পফুল হয় তেনেহ'লে ইনশাল্লাহ কমেণ্ট বক্সত আপোনালোকে জনাব। আৰু ভিডিঅ'টোত যদি কোনো মোৰ এক্সপ্লেইন কৰোঁতে যদি মোৰ কোনো এনেকুৱা কোনো মিষ্টেক হৈছে বা মোৰ কোনো যদি ভুল বেয়াদবি হৈছে, ইনশাল্লাহ মাফ কৰিব বা মোক কমেণ্ট বক্সত সোধাই দিব বুলি মই আশা কৰিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।